নমস্কাৰ আসাম টক্সৰ বিশেষ অনুষ্ঠান লেটছ ডিবেটলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই কে জামান চৌধুৰী আজি আমি ষ্টুডিঅ'ত নহয় ষ্টুডিঅ'ৰ বাহিৰত আছো আৰু এই মুহূৰ্তত মই দবকাত উপস্থিত আছো দবকাত এই কাৰণেই উপস্থিত আছো কাৰণ ৰাজ্যত যেহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকি ভোট গ্ৰহণৰ পূৰ্বে সমগ্ৰ ৰাজ্যতে এই মুহূৰ্তত তুংগত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ তেনেস্থলত হুজাই জিলাৰ তিনিটাকৈ সমষ্টিত কি বতাহ বলিছে নিৰ্বাচনী বতাহ সেয়া জানিবৰ বাবে আমি এই মুহূৰ্তত দবকাত উপস্থিত হৈছো যেহেতু বহু হাই প্ৰফাইল সমষ্টিৰূপে এই মুহূৰ্তত পৰিগণিত হৈছে বিন্নাকান্দি সমষ্টিটো এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে 2006 চনৰ পিছতে প্ৰথমবাৰলৈ 2026ত দ্বিতীয়বাৰলৈ বিন্নাকান্দিৰ পৰা এইবাৰ অৱতীৰ্ণ হৈছে তেনেস্থলত ইয়াৰ যুঁজখন অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে প্ৰশ্ন উত্থাপন হৈছে বিগত 20 বছৰে বিন্নাকান্দি এআইইউডিএফৰ দখলত আছিল এইবাৰ বিন্নাকান্দিৰ যি দুৰ্গ সেই নিজৰ দুৰ্গ অক্ষত ৰাখিবলৈ এআইইউডিএফ দল সক্ষম হ'ব নেকি মই আমচুৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছো আমচু বুলি কোৱাৰ লগে লগে সংখ্যালঘু এলেকাত আপোনালোকৰ সাংঘাতিক প্ৰভাৱ থকা পৰিলক্ষিত হয় আৰু পূৰ্বতে যদি আমি আমচুৰ ইতিহাস চাওঁ আমচুৰ পৰা ওলাই আপোনালোকৰ বিভিন্ন নেতা গৈ ইতিপূৰ্বে কংগ্ৰেছত সংস্থাপিত হৈছে আৰু খুব শেহতীয়াকৈ ৰেজাউল কৰিম চৰকাৰ এআইইউডিএফত গৈ এক প্ৰকাৰৰ সংস্থাপিত হৈছে বুলি বা হ'বলৈ গৈ আছে বুলি আমি ক'ব পাৰোঁ তেনেস্থলত এই মুহূৰ্তত যিহেতু এআইইউডিএফৰ মুৰব্বীগৰাকী এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছে তেনেস্থলত আপোনালোকৰ স্থিতি কি হ'ব আচলতে সংখ্যালঘু লোকক আপোনালোকে কি আহ্বান জনাব চাওক পোনপ্ৰথমে যিসকল নিৰ্বাচনত অৱতীৰ্ণ হৈছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি বিগত দিনৰ পৰা দেখা পাইছোঁ আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ আমচুৰ মজিয়াৰ পৰা যিসকল গৈছে মাথো কংগ্ৰেছে নহয় বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হৈছে আৰু আমচুৰ মজিয়াৰ পৰা যোৱাৰ পিছত তেওঁলোকৰ ব্যক্তিগত বিসৰ্জয় বিতয়া প্ৰাক্তন আমচু নেতা হিচাপে আমি তেখেতসকলৰ বাবে যিমানখিনি কৰণীয় আমি কৰি যাম এইটো স্পষ্ট ইয়াত দেখা গৈছে নিৰ্বাচনৰ সময় বিভিন্ন ৰাজনৈতিক দলসমূহে এটা দলে আন এটা দলক বোকা ছটিওৱা ৰাজনীতি কৰি থাকে বিগত দিনত অমুক ৰাজনৈতিক দলে অমুক নেতাই এই কামসমূহ কৰা নাই যাৰ বাবে অন্য এজনক ভোট দিবলৈ তেখেতে কয় তেখেতে কি কৰিব তেখেতক কিহৰ কাৰণে ভোট দিব উঠি অহা প্ৰজন্মই আজি স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত আজি এই বিন্নাকান্দি হুজাই জিলাৰ বিভিন্ন এলেকাত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষাগুৰু নাই বিভিন্ন বিদ্যালয় আছে হুজাই জিলাৰ বিন্নাকান্দি এলেকাটো ছাত্ৰ ছাত্ৰী আছে এজনো শিক্ষাগুৰু নাই এনে এক পৰিৱেশৰ মাজত উঠি অহা প্ৰজন্মই বাণিজ্যিক দিশত বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত মাথো আঁচনিৰ ওপৰত আমি নিৰ্ভৰশীল হ'লে নহ'ব এই ধৰণৰ কামসমূহ কৰাৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কোনো এজন ৰাজনৈতিক নেতাই আজিৰ দিন পৰ্যন্ত তেখেতে কি আঁচনি বা কি ধৰণৰ পদক্ষেপ ল'ব আমাৰ পৰিলক্ষিত হোৱা নাই আমি উঠি অহা প্ৰজন্মই বিচাৰিছোঁ বিগত দিনত কি হৈছে সেইখিনি নহয় বিগত দিনত যিখিনি দুখ কৰিছে ৰাইজ আছে ৰাইজে বিবেচনা কৰিব আগন্তুক দিনত যিসকল নতুন নতুন নেতাসকল আছে আজি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আজি প্ৰতিদ্বন্দ্বিতা কৰিছে সেইসকলে আগন্তুক দিনত এইখন সমষ্টিৰ উঠি অহা প্ৰজন্মৰ বাবে কি কৰিব কোনো এজনে এনেধৰণৰ কাম কৰিবলৈ কৰা বা এনেধৰণৰ প্ৰতিশ্ৰুতি দিয়া দেখা যোৱা নাই অৰ্থাৎ লংকাত যোনে যাব সেইজনেই ৰাৱণ হ'ব বুলি আমি অনুভৱ কৰিব লাগিব তেওঁলোকৰ এই ধৰণৰ কাৰ্যকলাপ বিগত দিনত এই বিন্নাকান্দি সমষ্টিত প্ৰত্যেকজন ৰাজনৈতিক নেতা বিশেষভাৱে মুখ্য ভূমিকাত যিসকল আছে ত্ৰিকোণীয়া বা চাৰিজনীয়া মূল যিসকল নেতা আছে এজনে আনজনক দোষাৰোপ কৰি তেখেতে এই নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে এই ধৰণৰ প্ৰচাৰৰ পৰা বিৰত থাকিব লাগে মই বিনম্ৰতাৰে আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান জনাইছো উঠি অহা প্ৰজন্মৰ বাবে আপোনালোকে কি কৰিব আই মাতৃসকলৰ বাবে কি কৰিব শিক্ষাৰ ক্ষেত্ৰত এই এলেকাৰ পৰা ভাল IPS অফিচাৰ ডাঙৰ বিষয়া হৈ সমাজৰ বাবে ভাল কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি আছে এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি স্পষ্ট কৰক তেতিয়াহে ৰাইজে বিবেচনা কৰিব কাক ভোট দিব কাক দিব মই আকৌ আপোনাক খবৰ দিয়াৰ চেষ্টা কৰিম পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ আহিম হুলস্থুল শুনিলে আছাদুদ্দিন ওৱেইচি বদৰুদ্দিন আজমলৰ কাৰণে আহিবলগীয়া হৈছে মিয়াৰ ত্ৰাণকৰ্তা বুলি নিজকে দাবী কৰিছে আনফালে কোৱা হৈছে যে বিজেপি যাক সংখ্যালঘুৰ বিৰোধী বুলি কোৱা হয় তেওঁলোকৰ লগত মিত্ৰ দলে আহি ইয়াত ভোট খোজাৰ অধিকাৰ নাই এই সামগ্ৰিক পৰিৱেশটো কিদৰে বিশ্লেষণ কৰিব চাওক ৰাজনৈতিক নেতাবোৰ আহিবই ৰাজনৈতিক নেতা বিভিন্ন দলে বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতা আনিব কোনোবাই আছাদুদ্দিন ওৱেইচিক আনিব কোনোবাই নৰেন্দ্ৰ মোদীক আনিব কোনোবাই আদিত্যনাথক আনিব এইবোৰ চলিয়ে থাকিব এইবোৰ কথা নহয় ডেভেলপমেণ্ট লাগে ডেভেলপমেণ্টৰ ওপৰত কথা হ'ব লাগে যিমান য়ং জেনেৰেশ্যন আছে সকলোৱে ডেভেলপমেণ্টৰ ওপৰত কথা পাতিব লাগে আৰু যুক্তিসংগত কথাবোৰ পাতিব লাগে আজি এআইইউডিএফে কৈ আছে তেখেতসকলে কৈ আছে এআইইউডিএফে দুৰ্নীতি মানে ডেভেলপমেণ্ট কৰা নাই
তো ডেভেলপমেণ্টটো এনেকুৱা এটা বস্তু, এইটো মানে কণ্টিনিউৱাছ প্ৰচেছ। আজিৰ পৰা 10-20 বছৰ আগত মানে 2007-8 যদি আপুনি যোনখিনি ঠাইত থিয় আছে সেইখিনি পথাৰ আছিল। 2008 পৰা 4 লাইন হ'ল, দোকান হ'ল। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। কোনো চৰকাৰেও একেদিনাখন সকলো সমস্যা সমাধান কৰিব নোৱাৰে, কোনো বিধায়কেও নোৱাৰে, কোনো প্ৰধানমন্ত্ৰীও নোৱাৰে। প্ৰধানমন্ত্ৰীৰ সমষ্টিটো মানে ডেভেলপমেণ্টৰ কামবোৰ হৈ আছে, গতিকে এইবোৰ হৈ থাকিব। আমাৰ কথা হ'ল যে হোজাই সমষ্টিৰ কি কি সমস্যা আছে। বিদ্যালয় লাগে, শিক্ষা লাগে, ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, আমাৰ ল'ৰা ছোৱালী খেলপথাৰ লাগে, আমাৰ ল'ৰা ছোৱালী খেলুৱৈ ওলাব লাগে, এগ্ৰিকালচাৰৰ যিটো ছেক্টৰ আছে সেইটো উন্নতি হ'ব লাগে, ইৰিগেশ্যন ছেক্টৰ মৰি যোৱা ইৰিগেশ্যন ছেক্টৰটো আকৌ পুনৰুজ্জীৱিত হ'ব লাগে, এইবোৰ ইছ্যু হ'ব লাগে। তো প্ৰগ্ৰেছিভ কথা বতৰাবোৰ পাতক। ইয়াত আহি ডিবেটত জিকাৰ নামত উল্টা পাল্টা যুক্তি দিলে নহ'ব। আমিওতো ক'ব পাৰোঁ যে উচ্ছেদ, কোনোবাই কৈছে উচ্ছেদ হৈছে, উচ্ছেদতো চৰকাৰী অংশীদাৰ যিসকল দল আছে সেইসকলক আমি জগৰীয়া কৰিব পাৰোঁ। আমাৰ ইছ্যু বৰ্তমান আজি কাৰোবাক বোকা চিটোৱাৰ ইছ্যু নাই। ডেভেলপমেণ্ট লাগে। এটা কথা স্পষ্ট কৰক যে ইয়াৰ পৰা যি 4-5জন 6জন নেতাই নমিনেশ্যন ফাইল কৰিছে, এজন জিকিব। যিজন জিকিব সেইজনে বিধানসভাত হোজাই জিলাৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত বা বিন্নাকান্দিৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেখেতসকলে মাত মাতক। আৰু যিসকল পৰাজিত হ'ব সেইসকলে সমষ্টিৰ উন্নয়নৰ বাবে সমস্যা সমাধানৰ স্বাৰ্থত ৰাজপথত মাত মাতক। আমি সহযোগ কৰিম। চিম্পল কথা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ পুনৰ পৰা আহিব বিচাৰিছোঁ। চাওক, মূল কথাটো এটা যে উন্নয়ন প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে হ'ব লাগিব। এই ক্ষেত্ৰত যিহেতু এআইডিএফৰ বিধায়ক আছিলে, আমি আশা ৰাখিছোঁ এই উন্নয়ন প্ৰক্ৰিয়া আৰু দুগুণ গতিৰ দ্বাৰা বৃদ্ধি পাওক। তাৰ সমান্তৰালভাৱে যিহেতু নিৰ্বাচনৰ সময়, এই ক্ষেত্ৰত অন্যান্য যিসকল আছে, পুনৰবাৰ মই ক'ব বিচাৰিছোঁ যে সকলোৱে নিৰ্বাচনৰ এজন প্ৰতিনিধিৰ কাম কি, এই কথাখিনি চিন্তা কৰিব লাগে। আজি প্ৰতিনিধিৰ কামসমূহ চিন্তা কৰি আগন্তুক দিনত এই সমষ্টিখনক কেনেধৰণে আগুৱাই লৈ যাব পৰা যায় তাৰ প্ৰতি পৰিকল্পিত এক পদক্ষেপ হাতত লৈ আগবাঢ়িব লাগে। নহয়, এইটো নিয়ম নহয়। আপোনালোকে নিজৰ যুক্তিখিনি ৰাখক। মাৰপিটলৈকে কিয় যাব? নহয়, আমি সময় দি আছো আপোনালোকক। তেওঁলোককো সময় দিছো, আপোনালোকে ক'ব নোৱাৰিব সময় দিয়া নাই বুলি। নাই, এইটো অসমৰ ৰাজ্য চাই আছে। এইটো পোনপটীয়া সম্প্ৰচাৰণ লাইভ চলি আছে, লাইভ টেলিকাষ্ট চলি আছে। কেৱল মাত্ৰ অগলৰ গুণ্ডাবাহিনীৰ অতপালি, অগপৰ গুণ্ডাবাহিনীৰ ব্যৱহাৰ কৰি আমাৰ সংখ্যালঘু মানুহক আমাৰ অধিকাৰ আৰু আমাৰ এজিপিয়ে সিহঁতে তৰ্কযুদ্ধ কৰিছে। আমচুৰ লগত সিহঁতে কৰিব নালাগিছিল। এতিয়া আমাৰ যিটো হলদিয়াটিত পানীৰ যিটো সমস্যা আছে, ফ্লৰাইডযুক্ত পানী, আমাৰ হস্পিটেলবিলাকত ডক্টৰ নাই, আল্ট্ৰাচাউণ্ড নাই, এক্সৰে নাই, কোনো সুবিধা নাই। এই সুবিধাসমূহ কিমান দিনৰ ভিতৰত আপোনালোকে দিব পাৰিব, এইবিলাক কথা পাতক। ডবকাৰ পৰা আমি হোজাই জিলাৰ 3টাকৈ সমষ্টি, বিন্নাকান্দি, হোজাই আৰু লামডিং, এই 3টা সমষ্টিক লৈ আমি আলোকপাত কৰাৰ চেষ্টা কৰিলো।